बयजोंबो हांख्रायजानाय मोजां मोनजानाय अनसायजानाय इउपिपिएलनि कैंडिडेट सुरेश दैमारी बिथाङाबो दङ। অলপ আগতে উদ্বোধনী ভাষণ ৰাখি গ'ল আমাৰ বিজনী জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক অম শৰ্মা আৰু মানাস চেৰপাং ব্লক কমিটি ইউপিপিএলৰ নেতৃবৃন্দসকল কৰ্মকৰ্তাসকল बाव नुजाफैनाय गुबुन गुबुन गामिनि रायजो राजाफोर विभिन्न गाँवरफोरा ইয়াত उपस्थित হোৱা শ্ৰদ্ধেয় ৰাইজসকল আপোনালোক সকলোলৈ মোৰ প্ৰথমতে মই নমস্কাৰ যাচিছোঁ। চবকে নমস্কাৰ। মই প্ৰথমতে যিসকল আজি ইউপিপিএলৰ দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যিসকল মহিলা আৰু কিছু যুৱক দলত যোগদান কৰিছে সেইসকললৈ দলৰ হৈ আকৌ আপোনালোকক নমস্কাৰ জনাই আদৰণি জনাইছোঁ। আজি মই ক'ব বিচাৰিছোঁ কি নিশ্চয় আপোনালোকে ইউপিপিএলত আজি এনেই যোগদান কৰা নাই। ইউপিপিএল দল কি, তার উদ্দেশ্য কি, কি কৰিবলৈ গৈ আছে, ইউপিপিএলক ভোট দি পেলাই জয়ী কৰি দিলে জনগণৰ ৰাইজৰ কি ভাল হ'ব, এই সম্পৰ্কে কিছু জ্ঞান লৈয়ে আপোনালোকে ইউপিপিএলত যোগদান কৰিছে। বিশেষকৈ আজি যুগটো হ'ল মহিলাসকলৰ জাগৰণৰ যুগ। যদি আমাৰ ৰাজনীতিত মহিলাসকলে ভালকৈ অংশগ্ৰহণ কৰি পেলাই কাম কৰিবলৈ আগবাঢ়ি আহে এই সমাজখন উন্নত হ'ব। আৰু যিসকল মহিলাই ইয়াত যোগদান কৰিছে তেওঁলোক নিশ্চয় মোৰ বিশ্বাস যে নিজৰ পৰিয়ালৰ ব্যক্তিসকল, গাঁৱৰ ভাই বন্ধু ব্যক্তিসকল, যিসকলৰ স্বামী আছে ইয়াত অহা নাই, ঘৰত আছে, ভাই আছে, দেউতা আছে, বন্ধু আছে, চবকে বুজাই পেলাই পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএলত ভোট কিয় দিব লাগে সেইটো নিশ্চয় ৰাইজক গৈ পেলাই বুজাব আপোনালোকে। আৰু বুজাই পেলাই এই মানাস চেৰপাং সমষ্টিৰ পৰা এক নতুন পৰিৱৰ্তন আনিবৰ কাৰণে সুৰেশ दैमारीক বিপুল বড় জয়ী কৰি দিয়াত আপোনালোকে সহায় কৰিব, সেইখিনিকে মই অনুৰোধ জনাইছোঁ আৰু বিশ্বাস ৰাখিছোঁ। কাৰণ যোৱা 5 বছৰত অথিন হাজং নামৰ এজন ব্যক্তি ইয়াৰ পৰা জয়ী হৈ গৈছিল। তেওঁ বোলে অবড়ো সুৰক্ষা সমিতিৰ নেতা আছিল আৰু তেওঁ কৈছিলে কি বড়োসকলৰ অত্যাচাৰ উৎপীড়ন দমনৰ পৰা অবড়োসকলক মুক্তি দিবৰ কাৰণে অথিন হাজঙক ভোট দিব লাগে বুলি অবড়োসকলৰ পৰা ভোট লৈছিল। বড়োসকলে কি দমন কৰিছিল তেওঁলোকে কোৱা মতে বড়োসকলে বোলে অবড়োসকলক মাটিৰ অধিকাৰ নিদিয়ে, বড়োসকলৰ বোলে চাকৰি বাকৰি ওলালে চব বড়োৱে লয়, অবড়োসকলক নিদিয়ে। এই বিটিচিত বোলে নিজৰ নিজৰ অসমীয়া ভাষা বাংলা ভাষা ব্যৱহাৰ কৰিব নোৱাৰে, বড়োসকলে ব্যৱহাৰ কৰিব নিদিয়ে, গোৰ্খা ভাষাও ব্যৱহাৰ কৰিব নিদিয়ে, হিন্দী ভাষাও ব্যৱহাৰ কৰিব নিদিয়ে। বিটিআৰত থাকিলে বোলে দখনা পিন্ধিব লাগিব, গামচা পিন্ধিব লাগিব। আৰু আজিকালি কি কৈছে এই ইউজি ব্ৰহ্মহঁতে, প্ৰমোদ বড়োহঁতে বিটিআৰত ভৱিষ্যতত সব জনগোষ্ঠীকে বাথৌ ধৰ্মত লৈ যাব বোলে, বাথৌ ধৰ্ম মানে পালন কৰিব লাগিব, নিজৰ ধৰ্ম পালন কৰিব নোৱাৰে। এনেকুৱা কৈ অথিন হাজঙে জিকি গৈছিল। এইটো বহুত এটা ভদ্ৰলোক, ডাঙৰ ভদ্ৰলোক অথিন হাজং। 2015 চনৰ ইলেকশ্যনৰ পিছত জিকাৰ লগে লগে
যি মানুহজনে টৰ্চ লাইটৰ জয়ধ্বনি দি পেলাই জিকি গৈছিল, আজি ৰিজাল্ট ওলাল, ৰিজাল্টত অতীন হাজং জিকি গ'ল। জিকাৰ 15 পৰাই অতীন হাজঙে নাংগলৰ জয়ধ্বনি দি পেলাই BPF হৈ গ'ল চব। অথচ এই হাগ্ৰামাৰ দমনৰ পৰা মুক্তি বিচাৰি অতীন হাজঙে ভোট লৈছিল। এই হাগ্ৰামাকে গুৰু মানি পেলাই শৰণাগত হ'ল। ইয়াতকৈ বেছি ডাঙৰ বিশ্বাসঘাত ক'ত পাব? আৰু আজি টৰ্চ লাইটৰ দুটা পাৰ্টি হ'ল, এটা নৱৰণীয়া পাৰ্টি আৰু এটা হ'ল অবৰ সুৰক্ষা পাৰ্টি। তেওঁলোকেতো একে আছিল আৰু তেওঁলোকে একে হৈ অতীন হাজঙক জিকাই দিছিল। এইবাৰ তেওঁলোকৰ মাজত মনোমালিন্য আৰু একেটা গ্ৰুপৰ মানুহবিলাকে দুভাগ হৈ পেলাই দুইটা দলেও দুই ভাগেও কেণ্ডিডেট দিছে এতিয়া। সেইকাৰণে এই অবৰো এই GSP এই টৰ্চ লাইট সেইটো মানস চেৰপাঙৰ পৰা বিদায় চিৰদিনৰ কাৰণে। আপোনালোকেও বিদায় দিব লাগিব, দিব নালাগিব, ভুল হ'ব। BTR চুক্তিত লিখা হৈছে, যিবিলাকৰ চুক্তিত লিখা নাই UPPLক ষ্টাৰত লিখা হ'ল, যিবিলাকৰ মাটি নাই, এই গৰীব মানুহ ভূমিহীন মানুহবিলাকক মাটি প্ৰদান কৰিব লাগে। আমাৰ UPPL চৰকাৰে কাক বা কাৰোবাৰ মাটি কাঢ়ি লোৱাৰ পৰিৱৰ্তে আপোনালোকক মাটিহে প্ৰদান কৰিব। আৰু ইয়াত UPPL চৰকাৰ অহাৰ লগে লগে যিসকলৰ মাটিৰ পাট্টা পোৱা নাই, এই পাট্টা প্ৰদান কৰাৰ কাৰণেহে UPPLে কাম কৰিব। যি মানুহে বনা অঞ্চলত কাম কৰে থাকে, এটা 2006 চনৰ বন আইন মতে বড়োই হওক অবড়োই হওক চবে মাটি পাট্টা পাব লাগে। এতিয়া BPF চৰকাৰ 17 বছৰ শাসনত থাকি মাটি পাট্টা দিয়াৰ কাম কৰা নাই। এতিয়া বড়োও পোৱা নাই, আপোনালোকেও পোৱা নাই, বড়োও পোৱা নাই। কিন্তু আমাৰ ষ্টাৰত লিখিছে, ক্ষমতাত অহাৰ লগে লগে বনা অঞ্চলত বসবাস কৰা প্ৰতিজন পৰিয়ালক মাটি পট্টা দিয়াৰ কামটো আমি দ্ৰুত গতিত কৰিম। আপোনালোকক পাট্টা দিয়াৰ ব্যৱস্থা আমাৰ দলৰ পৰা কৰা হ'ব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ গ'ল। তো ক'ত খেদিব আপোনালোকক? BTRত এনেকুৱা আইন নাই, BTRক এনেকুৱা ক্ষমতাও দিয়া নাই খেদিবলৈ। বৰঞ্চ BTRত মাটি দিয়া, মাটি পট্টা দিয়া আৰু চবকে নিৰাপত্তা দিয়াৰ কথাটোহে লিখা আছে BTR চুক্তিত। এইকাৰণে আমি শান্তি চুক্তি বুলি কৰিছোঁ। এতিয়া আমাৰ মাজত অস্ত্ৰ কৰা, অস্ত্ৰ ধৰা ল'ৰা নাই, অস্ত্ৰৰ আন্দোলন নাই, মানুহ হত্যা, কিবা কিবি বম ব্লাষ্ট, এইবিলাক ঘটনা আমাৰ এৰিয়াত আৰু নহয়। আপোনালোকে এতিয়া শান্তিৰে থাকিব পাৰে, খেতিয়কে খেতি কৰি খাব পাৰে, চাকৰিজীৱী চাকৰি কৰি খাওক, আৰু যিবিলাকে বেপাৰ বাণিজ্য কৰে তেওঁলোকে বেপাৰ বাণিজ্য কৰি খাওক। এতিয়া আমাৰ দলে কি গৰীবৰ নামত অহা ঘৰবিলাকক প্ৰকৃত গৰীব মানুহৰ হাততে আমি দিম। UPPL চৰকাৰ, ইয়াত আমাক কোনো ঘুষ দিব নালাগে। বৃদ্ধ পেঞ্চনৰ নামত অহা বৃদ্ধবিলাকৰ হাততে এই পেঞ্চনটো দিয়া হ'ব, তাৰ কাৰণে কমিশ্যন দিব নালাগিব। বিধৱাবিলাকৰ কাৰণে অহা পইচা পেঞ্চন বিধৱাই পাব লাগিব, আচল বিধৱা, তাৰ কাৰণে কমিশ্যন দিব লগা নহ'ব। BPF দলে 17 বছৰত বিধৱাৰ নামত অহা টকাটো স্বামীৰ টকা মহিলাসকলক দিছে, বিধৱা নোহোৱা মানুহবিলাকো বিধৱা পেঞ্চন দিছে। বৃদ্ধ পেঞ্চনটো বৃদ্ধ নোহোৱা 40-45 বছৰীয়া মানুহবিলাককো দিছে। গৰীবৰ ঘৰ গৰীব মানুহক দি নিদি পেলাই ধনী ধনী মানুহে 2বাৰ 3বাৰকৈ লৈছে। আৰু জব কাৰ্ড, যি জব কাৰ্ডটো যাৰ নামত আছে তাৰে হাতত থাকিব লাগে, সেইটো নকৰি পেলাই
BCDC চেয়াৰমেনে এৰিয়াল জব কাৰ্ডটো জমা ৰাখি থৈছিল আপোনালোকৰ হাতত নাথাকিছিল যেতিয়া পইচা সোমাই 21,000 22,000 পইচা সোমাই আপোনালোকৰ নামত আপোনালোকক মাতি পেলাই পইচা উলিওৱা হয় সহি লৈ আৰু পইচা কিন্তু উলিওৱাৰ পিছত তেওঁলোকে মোনা লৈ থাকে তাতে ঢালি দিব লাগে পইচা আৰু আপোনালোকক চাহ খাবৰ কাৰণে 500 টকা বা 1000 দি পেলাই বিদায় দিয়া হয় এইবিলাকৰ পৰা মুক্তি পাব লাগে এতিয়া 4-5খন ইউনিভাৰ্চিটি আহি আছে ইঞ্জিনিয়াৰিং কলেজ আহি আছে মেডিকেল কলেজ আহি আছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি আহি আছে জৈৱিক বিশ্ববিদ্যালয় আহি আছে আৰু স্পৰ্টছ ইউনিভাৰ্চিটি আহি আছে তাৰ অৰ্থবিলাক কি হ'ল আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া নিজৰ ঘৰতে থাকি পেলাই এইবিলাকত পঢ়া শুনা কৰি আমেৰিকা লণ্ডন থাইলেণ্ড ছিংগাপুৰত কাম কৰাৰ যোগ্যতা অৰ্জন কৰাৰ সুযোগ পাইছে এতিয়া কিন্তু এইবিলাক এনেকুৱা শিক্ষা পাবৰ কাৰণে আজিৰ দিনত আমি বেংগলোৰ যাব লাগে পুনে যাব লাগে দিল্লী যাব লাগে মুম্বাই যাব লাগে গৰীবৰ মানুহ যাবই নোৱাৰে 17 বছৰ হাগ্ৰামা এইটো কৰিব লাগিছিল নকৰিলে এটা ৰাস্তাৰ নামত 5 বাৰ চেংচন কৰিছে 5 বাৰো লাখ লাখ টকা আত্মসাৎ কৰি এই আমাৰ EM GM MCLA বিলাকে 5 বছৰৰ ভিতৰত দালান উঠাইছে 5খন 6খন 10খন গাড়ী কিনিছে দিল্লী গুৱাহাটীত মাটি কিনিছে ঘৰ বান্ধিছে এইবিলাক টকা ক'ৰ পৰা পালে এইবিলাক সব আপোনালোকৰ এতিয়া UPPL দলে কালি যদি ক্ষমতাত আহে চৰকাৰ গঠন কৰে এই যে দুৰ্নীতি কৰি টকা আত্মসাৎ কৰা মানুহবিলাকক সবকে শাস্তি দিয়া হ'ব তেওঁলোকক শাস্তি দিয়াৰ কাৰণে তদন্ত চলোৱা হ'ব কোনেও ৰেহাই নাপায় এইটো বিচাৰেনে নাই বিচাৰিব লাগিব যদি বিচাৰে আজি আৰু দ্বিতীয় কথা নাই মুছলমান ৰাইজসকল আছে বঙালী ৰাইজসকল আহিছে ইয়াৰ ৰাজবংশী ভাইসকলেও আছে হয়তোবা অন্য জনগোষ্ঠীৰ মানুহ ইয়াত যোগদান কৰিছে তেওঁলোককো মোৰ অনুৰোধ মানস চেৰপাঙৰ BJPয়ে কোনো দিন জিকিব নোৱাৰিব 5-6 হাজাৰ ভোট পাব এই শিৱনাথ ব্ৰহ্ম কি তেওঁ গোসাইগাঁৱৰ ল'ৰা বৰ ল'ৰা এবাৰ তেওঁ চৰাইবিল সমষ্টিত দাঁড়াইছিল 2015 চনত নিজৰ ঘৰতে জন্মস্থান তাতে থিয় দি পেলাই তেওঁ কিমান ভোট পাইছিল মাত্ৰ 3,500-4,000 ভোট পাইছিল তেওঁ 5 নম্বৰত আছিল যি মানুহে নিজৰ জন্মস্থানতে জিকিব পৰা নাই গোসাইগাঁৱৰ পৰা মানস চেৰপাঙৰ আজি তেওঁ থিয় দিছে BJPৰ হৈ তেওঁ কেনেকৈ জিকিব তেওঁ জিকি গ'লেও ক'ত থাকিব গোসাইগাঁও আৰু কোকৰাঝাৰ আপোনালোকেতো মানস চেৰপাঙত নাপায় আৰু BJPক ভোনে ভোট দিব ইয়াত BPFতো অৱস্থা নাই মইতো যোৱাকালিয়ে ক'লোঁ আমাৰ ট্ৰেক্টৰৰ যিটো আগমন খেতি পথাৰত ট্ৰেক্টৰ চলিছে এতিয়া নাঙল চলা নাই নাঙল ভাঙি গ'ল নাঙলা ভাই আৰু ভঙা নাঙলেদি হাল বোৱা নাযায় এই যে আজি ট্ৰেক্টৰক গালি পাৰিব পাৰে ট্ৰেক্টৰ কৰাই নাহাগौ दा नांगालफ्रा BPFआ रायमालाय मा जानो मिटिं दावथिनावसो रायदों दा गावबागाव गामियाव बिसोरबो ट्रेक्टरजोंनो हालेवगासिनो दङ ट्रेक्टर नङाबाथ' सोलिया BJPয়ে যে ট্ৰেক্টৰৰ কথা ক'ব পাৰে BJPৰ মানুহবিলাকেও ট্ৰেক্টৰেদি হাল বায় ট্ৰেক্টৰ নহ'লে নচলে এতিয়া BPFৰ নাঙল নচলে কিন্তু আমাৰ ট্ৰেক্টৰৰ পিছত যিটো নাঙল থাকে সেইটো অনবৰতে চলি আছে ভাঙি যাব নোৱাৰে এইটো নৱচৰণীয়াৰ টৰ্চ লাইটৰ পোহৰ নাই এতিয়া আমাৰ ট্ৰেক্টৰৰ হেড লাইটৰ যিটো আছে ইয়াৰ পোহৰটো ৰাতিটোকে দিনৰ নিচিনা পোহৰ কৰিব পাৰে পোহৰखौबो सानबादि खालामनो हायो नंगौना नङा थ' ट्रेक्टर नङाबाथ' जानाय नङा दा आङो दिनै बर' रायजो राजाफोरनाव मोनसे बाथ्रासो सोंनो फैदों आंनि लेक्सार खोनानानैसो UPPLआव भट होनांगौ होननानै बावहाय खोनासंनो फैनायनि बाथ्रा गैथ'लामोन बर'फ्रा दा
बुजिखाजोबनाय जानांसिगौ नङा होमबा थांखिसो लानांसिगौ 10 तारिख डिसेम्बराव भट जासिगोन दाना नोंथांमोना बेयाव फैनाय मानसिफ्रा रेडि दंना गैया 10 तारिखआव रेडि साफ्रोमबो फौजिसो बाहाय UPPL नि फौजि हिनजाव हौवा साफ्रोमबो सिपाहिसो बाहाय सासे सासे सिपाहिया जेला दावहायाव थाङोनो होमबा बियो ड्रेस गानो जुथा गानो हेलमेट गानो बुलेट प्रुफ जेकेट गानो सिलाय लायो अब्ला सासे फौजिनो मानो सोरजों दावहा नांनांगौ मानो दावहा नांनांगौ सोरखौ गुलि गावनांगौ बेखौ फोरोंजोबनाय जायो बेखौ रोंजोबनानैसो बे दावहाथिलियाव थाङो दा UPPL नि सिपाहिफ्राबो दा मिथिजोबनाय जाबाय जे मानो BPF खौ फेजेननांगौ मानो BJP खौबो होबथानांगौ